হেল্ল' এভৰিৱান, বাহঁতৰ ঘৰলৈ গৈছিলোঁ দেই, বিহুতে গৈছিলোঁ বাট এডিট কৰা হোৱা নাছিলে, সেইবাবে আপলোড কৰা নাছিলোঁ। এয়া পানীতোলালৈ গৈ আছোঁ, আমি চাবুৱাৰ পৰা গৈ আছোঁ, হাবি মই আৰু আগফালে বহি আছে হাবি এয়া, আৰু ড্ৰাইভ কৰি আছে ভাইটি এজনে, কলীয়া ভাইটিয়ে। এয়া মই গৈ আছোঁ, বেক ছিটত বহি আছোঁ, মানে ধুনীয়াকৈ গৈ আছোঁ আৰু আহি পালোহি আমি পানীতোলাত, বাহঁতৰ ঘৰ পালোহিয়ে, ধুনীয়াকৈ আহি গ'লোঁ। এনেও আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়েই, সোনকালে পাই যাওঁহি। এইখন ঘাইঘৰখন হয় আৰু এইখন আমাৰ বাহঁতৰ ঘৰ। ফুলৰ গাৰ্ডেনখন চাওক, দেখাই দিছোঁ অকণমান দেই, ধুনীয়া ধুনীয়া ফুল কিছুমান আছে, মানে বাইদেৱে ৰুই থাকে ইয়াতে, এইবিলাক প্লান্ট হয়, মোৰ ভাল লাগিছিলে সেইবাবে দেখাই দিছোঁ আপোনালোককো। এয়া ফুলি আছে, নামটো পাহৰিলোঁ দেই, আপোনালোকে জানে যদি জনাবচোন। আহি মেলি তাৰপাছতে ধুনীয়াকৈ ড্ৰয়িং ৰুমত বহি আছোঁ, তাৰপাছতে চাহ তাহো খালোঁ দেই, ভিডিঅ'হে কৰা নহ'লে। ধুনীয়াকৈ বহি আছোঁ, দেখা পাইছে পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক, এনেই বহি থকা নাই দেই, দেখাই আছোঁ আপোনালোকক। তাৰপাছত কি কৰিলোঁ চাই থাকক। আমাৰ ভিনদেউক গামোচা এখন দিওঁ বুলি ভাবিলোঁ, এয়া ধুনীয়াকৈ পিন্ধাই দিছোঁ। তেখেতৰ গাটো অলপ ভাল নাছিল, সেইবাবে মাস্ক পিন্ধি আছিলে, আৰু এয়া মই চাৰ্ট এটা গিফ্ট দিলোঁ দেই। বাইদেউকো মই কাপোৰ এযোৰ গিফ্ট দিছিলোঁ, বাট ভিডিঅ' কৰি ৰখা নহ'ল। এনিৱে এতিয়া আহি গ'লোঁ মই বাহঁতৰ ৰুমটোত, এনেই অলপ চাওঁ বোলো। বাহঁতৰ ৰুমটো ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে, সেইবাবে অলপ দেখাই দিলোঁ বাহঁতৰ ৰুমটো আপোনালোকক। ইয়াৰ পাছতে আমাৰ খানা খাবৰ কাৰণে টাইম হৈ গ'ল, সেইকাৰণে মোক মাতি আছিলে লাঞ্চ কৰিবৰ কাৰণে। এয়া হাবিয়ে খাই আছে অলৰেডি, তাৰপাছতে এইফালে কলীয়া ভাইটিয়ে খাই আছে, এতিয়া মই খাবলৈ লৈছোঁ। তাৰ আগতে মই ভিডিঅ' বনাই থাকোঁ জানেই আৰু। এয়া বাইদেৱে ছাৰ্ভ কৰি আছিলে, এতিয়া হাই বুলি কৈছে আৰু। তাৰপাছত এতিয়া মই খাই লওঁ দেই, ইমান ধুনীয়া খানা খোৱালে মানে বাইদেৱে, কি ক'ম আৰু, মানে চালেডৰ পৰা চাটনিৰ পৰা আদি কৰি ঢেকীয়া চব্জি, মুৰ্গীৰ মাংস, মাটিমাহৰ দালি, কলডিলৰ পিটিকা, লগতে খালোঁ ব্ৰইলাৰো আছিল।